19 বাগৰি 20 চন আহিলে মানুহৰ মনবোৰ ফুৰ্তিৰে ভৰিলে ভাবিছিল সকলোৰে বছৰটো যাব কুশলে সকলোৰে আশা প্ৰত্যাশা গ'ল অথলে ধ্বংস হ'ব পৃথিৱী তাৰেই আৰম্ভণি এটাৰ পিছত এটা আতংক নোলোৱাকৈ জিৰণি আজি কিছু কম 20 চনৰ ওপৰত চাৰিওফালে হাহাকাৰ যাওঁ কাৰ ওচৰত ভাবিছিলো এই বছৰ ভালকে কৰিম পঢ়া শুনা কিতাপবোৰত মোৰ পৰি আছে এতিয়া ধূলিকণা আজি মানুহৰ মাজত মানৱতা নাই সকলোতে মাৰামাৰি আৰু হাই আজি মানুহেই মানুহক মাৰিব ওলাইছে ঘৰতেই বহি চবে জীৱন কটাইছে আজি সৃষ্টিয়ে সকলোৰে পৰীক্ষা কৰিছে ধৈৰ্য শক্তি মানুহৰ কিয় কমিব ধৰিছে কৰোনাৰ বিৰুদ্ধে গোটেই বিশ্বই যুঁজিছে লাখ লাখ মানুহৰ মৃত্যু ঘটিছে নাজানো কেতিয়া শেষ হ'ব এই হাহাকাৰ পেলাব কোনে এই আতংকৰ ৰবখান চৰকাৰ দিছে লকডাউন পঢ়াৰ নাই পৰিৱেশ কিমান দিন যোৱা নাই স্কুল পিঠিত লৈ বেগ সকলোৱে বিচাৰি আছে অলপ শান্তি অনলাইন ক্লাছবোৰে কৰি দিছে অশান্তি কাৰোবাৰ নাই মোবাইল কাৰোবাৰ নাই নেটৱৰ্ক টিচাৰে কয় আকৌ হেভি কমপ্লিট হোমৱৰ্ক সকলো ষ্টুডেণ্টৰে এতিয়া একেই অৱস্থা কৰিমনো কি এতিয়া পঢ়াৰ এই ব্যৱস্থা অগ্নিত জাহ গ'ল তিনিচুকীয়াৰ বাঘজান গুচি গ'ল তাতে 2 নিৰ্দোষীৰ প্ৰাণ তাতে পুৰি চাই হ'ল কত মানুহৰ স্বপ্ন ধ্বংস হ'ল প্ৰকৃতি বছৰৰ বিশপ্ত ইমানখিনি কৰিও শান্ত থকা নাই ভগৱান আহিছে অসমত এইবাৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰি খেতি বাতি বহু নষ্ট হ'ল কেনেকৈ জীয়াব মানুহ একো উপায় নোহোৱা হ'লতে বিশ্বক আৱৰি ধৰিছে এতিয়া বিপদে যুঁজিব লাগিব আমি মিলি সকলোৱে আশা কৰোৱেই হাহাকাৰ কমি আহিব শান্তি ভগৱানৰ ওচৰতো জ্বলাইছো আমি বন্তি ইমানখিনিৰ পিছতো মানুহৰ উৎপাত কমা নাই ৰক্ষা কৰা ভগৱান তোমাৰ বিনে আমাৰ গতি নাই